to follow. Meanwhile, Ali Hussain continues, and that one has been guided brilliantly. Oh, great timing on that. And the spinners are on to the roll here. Oh, flicked up in the air and within the distance from that boundary line. Gets. পিছত তাত মই মোৰ এটা গ'ল আছিলে 3 বছৰ পিছত মই তাত কাণ্ট্ৰি ৰিপ্ৰেজেণ্ট কৰিম বুলি এইটো হৈছে বহুত ভাল লাগিছে আমি ইয়াত কলেজ ফিলৰ পৰাই মই ইয়াতে প্ৰেক্টিছ কৰা ক্লাছ 5ৰ পৰাই প্ৰেক্টিছ কৰা ইয়াতে স্কুল টুৰ্ণামেণ্ট খেলিলোঁ তাৰপিছত মোৰ আণ্ডাৰ 14 চিলেক্ট হ'ল তাৰপিছত আণ্ডাৰ 16 19 23 খেলিলোঁ তাৰপিছত ক'ভিডৰ পিছত মই ওমান গ'লোঁ ওমানত 3 বছৰ মই তাত থাকিলোঁ তাৰপিছত মোৰ এতিয়া ৰিচেণ্ট কাণ্ট্ৰি তাত মোৰ চিলেকশ্যন হৈছে তাত আপোনাৰ কোম্পানী হয় চবক মাতে খেলিবলৈ তাত কোম্পানী হয় 3টা টুৰ্ণামেণ্ট হয় D50 D20 আৰু 50 অভাৰ তাত আপুনি তাৰ পাৰফৰ্মেঞ্চবিলাক চাই যাৰ 3 বছৰ হৈ যায় কোৱালিফাই সি তাক চিলেক্ট কৰে তাৰ পাৰফৰ্মেঞ্চটো চাই একচুৱেলি মেচবিলাক যোনবিলাক হয় মানে আমাৰ গ'ল হ'ব লাগে অকল ক্ৰিকেট বুলি নহয় যিকোনো পঢ়াৰ ক্ষেত্ৰত হওক যিকোনো ক্ষেত্ৰত গ'ল হ'ব লাগে আৰু মানুহ কি হৈছে আপোনাৰ এক্সকিউজটো দিব নালাগে য'ত যেনেকৈ ফেচিলিটি আছে সেইটোতে আপোনাৰ যিমান পাৰে ইম্প্ৰুভ কৰিব চেষ্টা কৰিব লাগে ফাৰ্ষ্ট মই গ'লোঁ হংকং গ'লোঁ 6 চাইড খেলিবলৈ হংকঙে যোনটো কৰে ওমান হৈ পেলাই তাৰপিছত এতিয়া ৰিচেণ্ট মই ওমানতে খেলিলোঁ USA এগেইনষ্ট খনটো খুব ভালেই হ'ল ওমানতো ইয়াতো ভাল হ'ল হংকঙতো ভাল হ'ল ওমানতো ভাল হ'ল তাৰপৰা ওমান এত খেলিলে USLত খেলিলোঁ তাতো ভাল হ'ল মানে কি মই বেছি দূৰ প্লেনিং নকৰোঁ এতিয়া আমাৰ USA তাত ট'ৰ আছে তাৰ কাৰণে মই ভাবি আছোঁ চেষ্টা কৰিছোঁ যাতে মই তাত ভাল ছাৰ্ভিচ দিওঁ আৰু ওমানৰ কাৰণে নিজৰ ঘৰলৈ আহিলে ভালেই লাগে আৰু মই আহিছোঁ 9 মাহৰ পিছত আহিছোঁ 20 দিনৰ কাৰণে আহিছোঁ এতিয়া মই যামগৈ লাহেকৈ আকৌ নেক্সট আপোনাৰ জুনত আছে USAত আছে এতিয়া 17 তাৰিখৰ পৰা আমাৰ কেম্প ষ্টাৰ্ট হ'ব ওমানত